আমাৰ জীৱনত কিছুমান নীতিবচন থাকে আৰু নীতিবচনবোৰ মানি চলিলে আমাৰ জীৱন সুখময় হৈ পৰে। আজি এই ভিডিঅ'ৰ জৰিয়তে নীতিবচনৰ বিষয়ে ক'বলৈ অকণমান প্ৰয়াস কৰিছোঁ। কাৰোবাৰ মন, কাৰোবাৰ সন্মান, কাৰোবাৰ বিশ্বাস, কাৰোবাৰ ভালপোৱা, কাৰোবাৰ দুৰ্বলতা, কাৰোবাৰ দোষ, কাৰোবাৰ জীৱন, এইবোৰৰ সৈতে কেতিয়াও খেলা নকৰিব। প্ৰতিদিনে কাৰোবাৰ লগত কথা পতাৰ অভ্যাস কৰি নল'ব। আপুনি যে দুৰ্বল সেই কথা আনক জানিব নিদিব। নিসংগতাৰ মাজত থাকি সংগী পোৱাৰ হেঁপাহ নজন্মাব। যিমান দুখ থাকিলেও আনৰ আগত প্ৰকাশ কেতিয়াও নকৰিব। নিজৰ ভাল লগাবোৰ কৰি যাওক, তাত আনৰ পৰামৰ্শ নিবিচাৰিব। মানুহৰ ৰাখি থ'ব চেষ্টা নকৰিব, যদি বিচাৰে তেওঁ এনেও থাকি যাব। নিজকে শুদ্ধ বুলি দেখুৱাই দিবৰ বাবে কাৰো লগত তৰ্ক নকৰিব। প্ৰমাণ নিদিব যে আপোনাৰ একো দুখ নাই, মৌন হৈ থাকক। কেতিয়াবা খং উঠিলে অকলে নাথাকি মাৰ সৈতে কথা পাতিব, নহ'লে সৰু ল'ৰা ছোৱালীৰ লগত সময় অতিবাহিত কৰিব। মানুহক ক্ষমা কৰি দিব, লাগে ভুল যাৰে নহওক কিয়। মানুহৰ পৰা সমানে গুৰুত্ব পাম বুলি নাভাবিব। বিয়া যদি পাতিব লগা হয় তেন্তে চৰিত্ৰ দেখি পাতা, ৰূপ দেখি নহয়। বিশ্বাস যদি ৰাখিব লগা হয় তেন্তে নিজৰ ওপৰত ৰাখা, আনৰ ওপৰত নহয়। দান যদি কৰিব লগা হয় তেন্তে অসহায়জনক কৰা, মন্দিৰ মছজিদত নহয়। সন্মান যদি কৰিব লগা হয় তেন্তে গুণ দেখি কৰা, ধন সম্পত্তি দেখি নহয়। ভাল যদি পাব লগা হয় তেন্তে নিস্বাৰ্থভাৱে ভাল পোৱা, স্বাৰ্থৰ বাবে নহয়। পঢ়িব লগা যদি হয় তেন্তে জ্ঞানৰ বাবে পঢ়া, চাৰ্টিফিকেটৰ বাবে নহয়। গতিকে বন্ধুসকল, যদি আজিৰ ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।